গাইজ কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে সো আজি ভিডিঅ'টো লৈ আহিছোঁ মই বিশেষকৈ ইউজিচি নেট দিম বুলি ভাবি থকা ষ্টুডেণ্টছখিনিৰ কাৰণে বা যিখিনি এতিয়ালৈকে দি আছে ইউজিচি নেট তেওঁলোকৰ কাৰণে যে মই ফাৰ্ষ্ট এটেম্পটত ইউজিচি নেট ক্লিয়াৰ কৰিছোঁ লাষ্ট ডিচেম্বৰত গতিকে মই সেই সময়ত কেনেকুৱা ধৰণৰ কিতাপ ফ'ল' কৰিছিলোঁ কোনকেইখন বুক ফ'ল' কৰিছিলোঁ বা কোনবিলাক ইউটিউব চেনেল ফ'ল' কৰিছিলোঁ তাৰ বিষয়ে মই আজি এই ভিডিঅ'টো লৈ আহিছোঁ মই জানো মোৰ বিশেষ একো এচিভমেণ্ট হোৱা নাই কিন্তু তথাপিও মই যেতিয়া এটেম্প্ট কৰিছোঁ আৰু মই ক্লিয়াৰ কৰিছোঁ সো সেইকাৰণে ভাবিলোঁ মোৰ সৰু ভণ্টি ভাইটিসকলৰ কাৰণে কিবা এটা ভিডিঅ' লৈ আহোঁ যিটো নেকি তেওঁলোকৰ অলপমান হ'লেও সহায়ক হ'ব সো মোৰ বিশেষকৈ দুখন পেপাৰ থাকে আপোনালোকে গমেই পাইছে ইউজিচি নেটত ফাৰ্ষ্ট পেপাৰ ছেকেণ্ড পেপাৰ ফাৰ্ষ্ট পেপাৰখন জেনেৰেল হয় সকলোৰে কাৰণে হয় তো ফাৰ্ষ্ট পেপাৰখনৰ কাৰণে মই দুখন কিতাপ লৈছিলোঁ প্ৰথমখন হৈছে KVS মাদানৰ যিখন এইখন KVS মাদানৰ টিচিং এণ্ড ৰিচাৰ্চ এপ্টিটিউড এইখন লৈছিলোঁ মই KVS মাদান 2023 এইখন লৈছিলোঁ ফাৰ্ষ্ট পেপাৰখনৰ কাৰণে আৰু লগতে আৰু এখন লৈছিলোঁ মই যে ইয়াৰ ৱাইজ সলভ পেপাৰ্ছ যিহেতু আমাৰ ইউজিচি নেট হওক বা যিকোনো কম্পিটিটিভ এক্সাম হওক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলভ কৰাটো অত্যন্ত জৰুৰী গতিকে মই এইখন লৈছিলোঁ ইউজিচি নেট পেপাৰ যিখন আমাৰ 1ৰ কাৰণে সলভ পেপাৰ আৰু এইটো আছিল আমাৰ 5th এডিশ্যন দিশা পাব্লিকেশ্যনৰ লৈছিলোঁ পেপাৰ 1খনৰ সলভ পেপাৰ যিখিনি আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছিল 2004ৰ পৰা 2021 লৈকে আছিল সো এইখন মই লৈছিলোঁ আৰু এইখন বহুত হেল্পফুল হয় যিহেতু আমাৰ কি কৰিব লাগে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আমি সলভ কৰিব লাগে তেতিয়া বহুতখিনি এক্সপিৰিয়েঞ্চ হয় আৰু তাৰ ওপৰত বেছ কৰি আমাৰ নলেজখিনিও আমাৰ ভালেখিনি বাঢ়ি যায় আৰু ইয়াৰ উপৰি মোৰ যিহেতু ছেকেণ্ড পেপাৰ আছিল নিজৰ পেপাৰখন আছিল এডুকেশ্যন তো এডুকেশ্যনৰ কাৰণে মই লৈছিলোঁ ইউজিচি নেটৰ যিখন আৰিহান্ত আছে আৰিহান্ত পাব্লিকেশ্যনৰ পৰা মই কিতাপখন লৈছিলোঁ আৰু এইখন বহুত ভাল কিতাপ হয় এইখন পঢ়ি কেনে মই দিছিলোঁ ইয়াৰ উপৰি মই কেইটামান চেনেল চাইছিলোঁ যিকেইটা আছিল ধৰি লোৱা ফাৰ্ষ্ট পেপাৰৰ কাৰণে মই চাইছিলোঁ তলবীৰ সিং ছাৰৰ বহুতকেইটা ভিডিঅ' চাইছোঁ মই বহুত বেছিয়ে ভাল হয় তলবীৰ সিং হয় আৰু প্ৰিয়ংকা মেম আছিল পেপাৰ 2ৰ কাৰণে আৰু পেপাৰ 1ৰ আৰু কেইজনমানে মেম আছিল যেনেকৈ গুলচন আক্তাৰ মেম তাৰপিছত আৰু এজনী আছিল তৌচিবা মেম বুলি আছিল চ' বিশেষকৈ তৌচিবা মেম তলবীৰ সিংটো বেষ্ট একদম তলবীৰ সিং চাইছোঁ ফাৰ্ষ্ট পেপাৰৰ কাৰণে তৌচিবা মেম চাইছোঁ আৰু গুলচন আক্তাৰ মেম চাইছোঁ আৰু ছেকেণ্ড পেপাৰৰ কাৰণে প্ৰিয়ংকা মেমৰ ভিডিঅ' চাইছোঁ চ' এইখিনি চাইছোঁ মই চ' এইখিনি আছিল আজিৰ কাৰণে আৰু যদি আপোনালোকে ডেফটত কিবা জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব মই নিশ্চয় আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম চ' বাই টেক কেয়াৰ